আজিৰ ভিডিঅ'টো ৰাতিপুৱা ভাত খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি ভাতৰ লগত আছে এয়া গাহৰি মাংসৰ লগত লাই শাক আৰু এইফালে দাইল ঔটেঙা দিয়া আৰু অলপ নিমখ আৰু জলকীয়া। এইখিনিয়ে আছে আজিৰ চব্জি। মাৰ লগতে খাই ল'লোঁ। ইয়াতে এটা কথা কওঁ দেই, ৰেচিপি ভিডিঅ' দিম নেকি জনাবচোন। দুজনীয়ে কথা পাতি খাই ল'লোঁ। এতিয়া মই ওলালোঁ ভিডিঅ' কেইটামান বনাওঁ বুলি। আজি পিন্ধিছোঁ মায়ে হাতেৰে বোৱা মেখেলা আৰু ব্লাউজ। আৰু এই চাদৰখন মাহঁতৰ দোকানৰ পৰা ল'লোঁ। বহুতে নাজানে আমাৰ এখন কাপোৰৰ দোকান আছে বুলি। সেইদিনা এটা ভিডিঅ' দিছিলোঁ বাৰু, বহুতে চোৱা নাই চাগে, সেইবাবে আকৌ কৈ দিছোঁ। ওলাই মেলি গ'লোঁ বৰ্তা এজনৰ বাৰীলৈ। তাতে ইমান ধুনীয়াকৈ এটা লাইনত তামোল গছ ৰুই থৈছে। তাতে ভিডিঅ' কেইটামান বনাই ল'লোঁ। সন্ধিয়া আকৌ গ'লোঁ ভাগিন কেইজনীৰ বাৰ্থডে খাবলৈ। তাত আমাৰ ওচৰৰ ছোৱালী কেইজনী একেলগে লগ পাই বৰ ভাল লাগিল। ওচৰৰ মানুহবোৰো গৈছে। এয়া কেক কাটিছে। আমাৰ ঘৰৰ ওচৰতে হয় বাৰু। এতিয়া সকলোকে চাহ খাবলৈ দিছে। সকলোকে এবাৰ দেখাই দিছোঁ। ময়ো খাই লওঁ দেই। বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব। আজিলৈ ইমানেই, বাই।